লগতে এনেকুৱা কিয় হয় বাৰু? তোমাৰ প্ৰথম যে সেইকাৰণে আকৌ তেলত মাছটো দিয়াৰ লগে লগে চাৰিওপিনে তেল ছিটিকিব ধৰিছে। এনেকুৱা হ'লে মই নেক্সট টাইম হেলমেট পিন্ধি মাছ ভাজিম। হাঁহিছা কিয়? আৰু প্ৰথমতেতো ছিটিকিছে, তাৰপিছত পাচলি কাটি আছো মই, হঠাতে ব্লাষ্ট হোৱাৰ দৰে এটা শব্দ হৈছে। তাৰপিছত ইয়াতে 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 চবতে। এতিয়া মই মলম লগাই দিছো, ভাল হৈ যাব। গোটেই মুখখনতে দাগ ৰৈ যাব নেকি মোৰ? নাযায় অ'। প্ৰথম ৰান্ধিব গ'লে এনেকুৱা হয়েই। আটাইতকৈ ডাঙৰ কথাটো হ'ল ঘৰৰ আটাই খাই ভাল পাইছে। এতিয়া বোৱাৰীয়েকে ৰন্ধা খাই শাহুৱে সন্তুষ্ট। তেতিয়া সেই বোৱাৰীৰ জীৱন ধন্য। তুমি যি কৰিছা প্ৰত্যেকে কৰিব নোৱাৰে। ইতিহাসত এই ঘটনা বিৰল। আজি বাৰু বাইদেৱে বচালে, আগলৈ কি কৰিম? আগলেও বৌ আছে নহয়। অৱশ্যে দাদাই খোৱাই নাই দেখোন। এতিয়াও পৰীক্ষা পাছ কৰাই নাই ৰবা, এখন পেপাৰ বাকী আছেই। সেইখন পেপাৰো পাছ কৰি যাবা তুমি।